এই মুহূৰ্তত দিব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। ফেচবুক ইউটিউবত ভিডিঅ' বনালে চৰকাৰে দিব ধন। ভিডিঅ'ত 1 মিলিয়ন ভিউ আহিলে চৰকাৰে দিব 1 লাখ টকা। কণ্টেণ্ট ক্ৰিয়েটৰ সকলৰ বাবে চৰকাৰে দিলে এই ভাল খবৰ। ফেচবুক ইউটিউবত ভিডিঅ' বনোৱা সকলক চৰকাৰে প্ৰদান কৰিব এই ধন। ভিডিঅ'ত 1 মিলিয়ন ভিউ আহিলে চৰকাৰে 1 লাখ টকা প্ৰদানৰ ঘোষণা কৰে। বিহাৰৰ কেবিনেটে ছ'চিয়েল মিডিয়া নীতিৰ সংশোধনীক অনুমোদন জনাইছে। এই সংশোধনীৰ জৰিয়তে চৰকাৰী আঁচনিৰ সৈতে জড়িত ভিডিঅ' বনাব লাগিব। এই ভিডিঅ'ত 1 লাখ ভিউ আহিলে 10,000, 1 মিলিয়ন ভিউ আহিলে লাভ কৰিব 1 লাখ টকা। যোগ্যতা, প্লেটফৰ্ম, বিষয়বস্তুৰ মান আৰু দৰ্শনৰ বাবে চৰকাৰীভাৱে নিৰ্ধাৰিত চৰকাৰী মাপকাঠি পূৰণ কৰিব লাগিব। বিভাগীয় অনুমোদন অবিহনে বনোৱা সাধাৰণ ছ'চিয়েল মিডিয়া কণ্টেণ্ট এই পেমেণ্ট ব্যৱস্থাৰ বাবে যোগ্য নহ'ব। পুনৰ জনাইছো আমি এই ডাঙৰ খবৰটো। ফেচবুক ইউটিউবত ভিডিঅ' বনালে চৰকাৰে দিব ধন। ভিডিঅ'ত 1 মিলিয়ন ভিউ আহিলে চৰকাৰে দিব 1 লাখকৈ টকা। কণ্টেণ্ট ক্ৰিয়েটৰ সকলৰ বাবে চৰকাৰে দিছে এই ভাল খবৰটো। ফেচবুক ইউটিউবত ভিডিঅ' বনোৱা সকলক চৰকাৰে প্ৰদান কৰিব এই ধন আৰু ভিডিঅ'ত 1 মিলিয়ন ভিউ আহিলে চৰকাৰে 1 লাখ টকা প্ৰদানৰ ঘোষণা কৰিছে। বিহাৰৰ কেবিনেটে ছ'চিয়েল মিডিয়া নীতিৰ সংশোধনীক অনুমোদন জনাইছে আৰু এই সংশোধনীৰ জৰিয়তে চৰকাৰী আঁচনিৰ সৈতে জড়িত ভিডিঅ' বনাব লাগিব আৰু এই ভিডিঅ'ত 1 লাখ ভিউ আহিলে 10,000 টকা লাভ কৰিব, লগতে 1 মিলিয়ন ভিউ আহিলে লাভ কৰিব 1 লাখ টকা।